আজি আমি 31 ডিসেম্বৰ দিনা আমি বানফি পূজাভাগ আমি ঐতিহ্যমণ্ডিত মাগ্না দলত অনুষ্ঠিত কৰিছোঁ। অকল এই বছৰে নহয়, প্ৰত্যেক বছৰে আমি বানফি পূজাভাগ আমি আয়োজন কৰোঁ 31 ডিসেম্বৰ তাৰিখে। গতিকে আজি বহুত ভাল লাগিছে, বহুতো ৰাইজ সমাগম হৈছে। আমি এই পূজাভাগ আজি 7টা দফাৰ কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। খিনফা অৰ্থাৎ পতাকা উত্তোলন, তাৰপিছত আমাৰ তৰ্পণ কাৰ্যসূচী, ইয়াৰ পিছতে আমাৰ মুকলি মঞ্চ উদ্বোধন, আমাৰ বাহিৰত আমাৰ মঞ্চ আমাৰ সভা অনুষ্ঠিত হৈছে। তাৰ পিছত আমি ভোজনালয়ত আমি খাদ্যৰ ব্যৱস্থা কৰা হৈছে। সকলো সন্মিলিত হৈ আমি একগোট হৈছোঁ। আজি আমি ফাৰ্টাৰ ওচৰত আমি প্ৰাৰ্থনা আমি কৰিছোঁ আৰু আমি এই পূজাভাগৰ যোগেদি আমি সদৌ অসম জনসাধাৰণ সকলো ৰাইজৰ কাৰণে আমি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যে আমি সকলোৰ মংগলত থাকক, সকলো ৰাইজ সুখে শান্তিৰে বাস কৰক। এই উদ্দেশ্যে আমি এই বানফি পূজাভাগ আয়োজন কৰিছোঁ। বিগত 28 বছৰ ধৰি আমি এই বানফি পূজাভাগ অনুষ্ঠিত কৰি আহিছোঁ। ইয়াৰ জৰিয়তে অসমৰ সমূহ অকল টাই জাতি নহয়, সমূহ জনসাধাৰণৰ মংগলৰ অৰ্থে আমি এই পূজাভাগ পাতোঁ। ইয়াত যাতে কোনো খাম খেয়ালি, অসূয়া অপ্ৰীতি এইবিলাক নাশ হোৱাৰ মানসেৰে সকলোৱে যাতে সম্প্ৰীতিৰে আমি জীয়াই থাকিব পাৰোঁ, সেই ব্যৱস্থা আমি আগত ৰাখি আমি ফুৰাতাৰ ওচৰত জন্মিন বিচাৰি অৰ্থাৎ আশীৰ্বাদ বিচাৰি আজি আমি বানফি পূজাভাগ অনুষ্ঠিত কৰিছোঁ।